Assalamualaikum, Sasrikal, Namaskar, guys. Welcome to my new video. Bola আমি আজি অলপমান খানাকে খাই দিও আর মানে মোৰ লগত চলি দুটা এটাৰ নাম আছে অসীম এটাৰ নাম আছে ৰাকেশক তো মোৰ লগত দেখা পাই থাকে হয়নে আৰু অসীমকো মাজে মাজে দেখা পাই হয়নে মানে তাহাৰ বোলে বাৰ্থডে আছে সেই বাৰ্থডে আজি দিব আমাক তাৰ কাৰণে আৰু অলপমান যাও চাও দিয়ে কি দিয়ে যদি ভাল কথা অলপ পাৰ্টি চাৰ্টি কৰি এনজয় কৰি আপোনালোকক দেখাই আছো আৰু যদি নেদে নাই আৰু মুখখন অৰ্ডাৰ চলি আহি যাব স্কুটি লৈ মাংস আনবা গৈ আছো মজা লাগব চাই থাকক আমাৰ ভিডিঅ' এই দেখাইছ না কেনে আন্ধা স্কুটি চলে এই আন্ধাৰত আহিবা নৰি বিৰাট দিগদাৰ দেখা পাইছি না গাড়ী মাখান ফৌকে একদম যায় আৰু একদম খুন্দা মাৰুকে থাকে একদম আৰু কি ক'ব আৰু কলিজা কিবা কপি যায় বাইকখিনি আনিলে টেনশ্যন নাথাকে ইমান এটাৰ তাও মোটামুটি আহিব পাৰি আৰু কিন্তু স্কুটি চলি আপোনাৰ অলপমান দিগদাৰ হৈ যায় অলপমান আৰু এই দেখা পালোঁ আমি এতিয়া NRLৰ মুখতে আছে আপোনাৰ বম ধাবা এখন দেখা পাইছে এখন চাই লওক লাইট চাইট জ্বলি আছে টিপ টপত এতিয়া গৈ থাকা চাই থাকা আমাৰ ভিডিঅ' মজা চাই পেলাই পাঠশালা আহি পেলাই পাই গ'লোঁ এতিয়া পাঠশালাত যাই পেলাই এতিয়া পাঠশালাত যে পুৰা হাৰাঙানি হৈ আছে দেখোন গাড়ী মটৰ নাই কিয় বা এতিয়া যাওঁ যাই পেলাই মুৰ্গী দোকানত যাওঁ যাই পেলাই চাওঁ কিমান ৰেট কিমান কি কথা অ' দাদা মজাকৈ দিয়ক মুৰ্গী বঢ়িয়াকৈ বাচি দিয়ক আৰু আমাৰ দাদাৰ ওচৰত মুৰ্গীৰ ৰেট বৰ্তমান চলি আছে আপোনাৰ 240 বাজাৰত চলি আছে আপোনাৰ 260 এতিয়া 20 টকা অলপ কম মানে সেইকাৰণে এতিয়া আহিছোঁ আৰু মুৰ্গী মজাকৈ বাচি আছে এতিয়া লাহেকৈ লৈ যাম আৰু অ' তাৰে পৰা ফোন মাৰছে বোলে কেইটামান চলি বোলে আৰু বাঢ়ি গ'ল সেইকাৰণে আৰু এটা মুৰ্গী কাটবৰ কাৰণে দিছোঁ আৰু 8টা চলিৰ কাৰণে 2 কেজি মাংস কি ক'ব আৰু চব ৰাৱণ এই মুৰ্গী আমাৰ হৈ গ'ল ফুল এণ্ড ক্লিয়াৰ এতিয়া মজাকৈ যাওঁ বলক মাংস আমি লৈ পেলালোঁ দেখা পাইছে খাব লাগিব মজা কৰি এতিয়া আৰু বলক গৈ থাকক আমাৰ খাই দেখা হ'ব মধ্য খানা হ'ব আৰু 2 কেজি মাংস দুটা মুৰ্গীৰ মানুহ শুনিছে অ' 2 কেজি মাংসৰ খানা গপকৈ পাকৰি জুইখিনি ধৰি দিলোঁ এতিয়া মাংস বহাই বঢ়িয়াকৈ একদম বনাম মাংস আমাৰ ৰেডি হৈ আছে বন্ধুসকল বাইদেউসকল কালাৰ কেনে হৈছে ক'ব চাই লওক দেখা হৈছে ৰাঙা পৰি গৈছে না চলি মানুহৰ খানা ৰাঙা পৰিবই আৰু হয়তো বৈধ হয় আৰু কি ক'ব আৰু আপোনালোকে ভাবছি আহোক বা বেয়া বস্তু খাব সেইকাৰণে ইয়াতে পানী ভৰাই আছে কিন্তু নহয় আমাৰ মানে পানী খোৱাৰ কাৰণে তাতে আপোনাৰ পানী আমি আনাই নাই তাৰ কাৰণে বেলেগ দোকান এখন আহি পেলাই দেখা পাইছে এইখিনি আপোনাৰ হোটেল হয় তাতে আহি পানী চানী ভৰাই পেলাই যাম দিয়া পানীটো খাব লাগিব না মাংস ভাত আমাৰ ৰেডি হৈ গ'ল দেখা পাইছে আহোঁ কাবে দি আছে ৰাকাশে দি আছে আৰু বঢ়িয়াকৈ খাম আৰু এতিয়া মজা কৰি দেখা পাইছে না ক'ত খাই আছোঁ ভাত আমি চাৰিওফালে হাৱেৰ কাইন্ধাৰ ভাত খাই আছোঁ আমি ডেঞ্জাৰাছ বস্তু আমি মাংস কালাৰ একবাৰ চাই লওক আমি 8দিনমান চলি হ'ম নেকি তাৰপিছত খাম আৰু খাই বৈ বঢ়িয়াকৈ যাওঁ আৰু বলক এতিয়া লাহেকৈ আমি খাওঁ আৰু হয়নে বন্ধুসকল অলপমান টাইম ৰখক আহি আছোঁ অলপ দেৰিকৈ আহোঁতে কিবা বুকি আছে আৰু কিনো বুকব আৰু কাম বনাই আৰু এই দেখা পাইছে না হাৱেৰ কান্ধাত যদি ভাত খোৱাৰ আমেজে বেলেগ আৰু গাড়ীখন গৈ থাকে চাই ভাল লাগে আৰু হৈ গ'ল ক্লিয়াৰ আমি এতিয়া ঘৰ আহি পাই গ'লোঁ বাৰ্থডে আছিল অসীম ভাই এই দেখা হৈছে আৰু এইফালে আছে ৰাকেশ ভাই মোক মই ভালকৈ উঠাই নাই দেচোন আন্ধাৰ হৈ আছে ৰাহুলে এইফালে কিবা কেমেৰা মাৰি আছে এতিয়া খোৱা বোৱা হৈ গ'ল আপোনালোকে দেখা পালাকে হয়নে মোটামুটি আৰু যদি ভাল পাইছে আমাৰ ভিডিঅ'ত কি কৰিব লাইক কমেন্ট শেয়ার সাবস্ক্রাইব সব করে দেবে এটা গুড নাইট সব করে দেবে এটা গুড নাইট টাটা বাই বাই আর টাটা